So hello guys, এতিয়া বাজিছে 4:22 so সংগীতে গা চা ধুই গৈছে গা ধোৱা হ'লে তাই 4টা বজাৰ আগতে উঠিছে 4:15 আগতে উঠিছে 3:40 মানত উঠিছে so এতিয়া মই চাওঁ গা চা ধুই কাৰণে আৰু অভিন্দৰ আৰু ইয়াৰ কৃষ্ণৰ লগত আমি স্কুটিত যাম এতিয়া ইয়াতে এৰি দিব আমাক 5টা আগত ওলাই যাব লাগিব নহ'লে ট্ৰেইন নাপাম 6টাৰ 10 ট্ৰেইন আছে আমাৰ so তেনেকুৱা আৰু মই যেতিয়া মই জয়েন কৰিলোঁ তেতিয়া ভালকৈ শুব পৰা নাই একচুৱেলি আজি ট্ৰেইনটা কিবা তেনেকুৱা হৈ থাকে সদায় তো কালি গৈ কিনে আৰামছে শুম আৰু আজি ডিউটি কৰিম গৈ কিনে এতিয়া কৰি পিছত শুম আৰামছে पलन बाजार स्टेशन है पाई गलो এতিয়া নামি গাড়ি নিতে आई बार पलन बाजार स्टेशन अब बाइडर एक्सपीरियंस কেনেকুৱা মোৰ হেলমেট তো নাৰাখি চলো अंदर नहीं जाओगे हां আহক বাইদে ইফালে আহক অলপ তাতে কি কৰিছে ইয়া থৈ দিছো সো ৰাবিন্দৰ মাক থৈ কেনে গ'ল এতিয়া তাৰ ডিউটি আছে তো সোনকালে গ'ল কৃষ্ণই স্কুটিত মানে কি কয় আমাৰ হেলমেটটো থব গৈছে ভিতৰত সোমালো আমি টাইম আছে বহুত কাৰণ 43 হৈছে এইফালে সো প্লেটফৰ্ম টিকেটটো লৈ লওক কৃষ্ণৰ কাৰণে ৰাবিন্দৰটো অলৰেডি ওলাই গ'ল আৰু তো এতিয়া চাই লওক নহ'লে আমাৰ প্লেটফৰ্ম কোনটো প্লেটফৰ্মত আছে আমাৰ ট্ৰেইনখন জনতা এক্সপ্ৰেছ প্লেটফৰ্ম নম্বৰ 7 so জনশতাব্দী আছে প্লেটফৰ্ম নম্বৰ 7ত so ইয়াতে প্লেটফৰ্ম টিকেট কাটিব গৈছে so আমি খোজ কাঢ়িব লাগিব বহুত মানে কি মাজত যাব লাগিব আমি so ওপৰত যিটো মানে ফ্লাইঅভাৰ টাইপ বনোৱা আছে ফুটব্ৰিজ যাব লাগিব আমি প্লেটফৰ্ম নম্বৰ 7 so আমি এন্ট্ৰি কৰোঁ এতিয়া 5:58 হৈছে এতিয়া so আমাৰ আছে 7 নম্বৰ প্লেটফৰ্মত লিখাও আছিল আৰু এনাউন্সমেণ্টো কৰি আছে 7 নম্বৰ প্লেটফৰ্ম বুলি so আমি ইয়াতে যাম ইয়াতে আছে আমাৰ ট্ৰেইনখন D5 1314 এইটো D6 ওপৰতো লিখা আছে ডিব্বাবিলাকতো লিখা আছে আগৰটো হ'ব এইটো D5 এইটো D5 ইয়াতে 13 14 ইয়াতে আছে আমাতে sorry ticket reserve আছিল 1314 তুমি কি কৈছো বহিবা নেকি সো টয়লেট সবৰে সেমে হিদাও দেখাইছো বাৰু এনেকুৱা থাকে আপোনাৰ যেটো পেইনটো এনেকুৱা হয় ৰাজৰে পানী মানে সব থাকে তো প্ৰেছ কৰিব লাগিব ওপৰত পানী ওলাই হ্যান্ড সেটাৰ কথা কি আছে ঠাণ্ডা খালি দেখা ঠাণ্ডা দি দিও ঠাণ্ডা দি দিও so এইখন আমাৰ ট্ৰেইন so কৃষ্ণক পাই দিছো তাতে সেইকাৰণে আমি জাস্ট ওলাইছো পানী নিবৰ কাৰণে so আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল আমি এটা ডিফু তাৰপৰা আমাৰ বাইদেউ ৰুম দেখাই দিওঁ না আমি 9:30 10টাত গৈ পাম তাৰ পৰা কাপোৰ চেঞ্জ কৰিম আকৌ ডিউটি ओके আমার নামা টাইম হৈ গ'ল ডিফু পাম আৰু বেগ নামাই লৈছো বেগ সো মই লম এইটো আৰু ইয়াৰ তলত থকা বেগটো আৰু ট্ৰলিটো লম আৰু তাই ল'ব এইটো আৰু নিজৰ বেগ নামিব হ'ল আৰু ডিফু পাম এতিয়া লামডিঙৰ পৰা চিধা ডিফুতে আজি ষ্টপেজ কৰিছে মাজতে কালি কিবা ওৰে ৰখিছিল মাত্ৰ কোনবাটা ষ্টপেজ আজি ৰখা সো আমি ট্ৰেইনৰ পৰা জাষ্ট নামিলো ডিফুত আমাৰ বাইদেউ টানি আছে পুৰা বেগ সো মই 10:15 10ত
ডিউটি কৰিব লাগিব ৰুমত যাম তাৰপৰা চিধা আহিম ডিউটিলৈ কাপোৰ চেঞ্জ কৰিম আৰু আহিম এইটো হ'ল ডিফু ৰেলৱে ষ্টেচন চ' ইয়াৰ বাইদেউ উঠিছে প্ৰথম আৰু ডিফুত আজি ডিফুৰ প্ৰথম যাত্ৰা হ'ব যাত্ৰা মানে আগতে আহিছে কিন্তু থাকাকৈ অহা নাই চ' আমি যে ওলালোঁ এতিয়া ষ্টেচনৰ পৰা যে আছে এই ট্ৰেইন আমি ইয়াতে চাওঁ এইখন অকল জিন্স ষ্ট'ৰৰ আগত ৰখাই দিলে সেইদিনা আমি গোটেইবিলাক ৰুম বিচাৰিছিলোঁ প্ৰথম দিনা আৰু দিনা ৰুম বিচাৰি যে হাইৰাণ হৈ গৈছে এইবিলাক জেগাত লাষ্টত এই দাদা এজনে ৰুম চাই দিছে ইয়াত ৰখাই দিলে আমি আহি পাই গ'লোঁ ৰুম চ' বঢ়িয়া টাইমত গ'লোঁ এতিয়াতো 50ত আহি গৈছোঁ চ' এইটো আমাৰ বাইদেউ ইয়াতে তাই এইবিলাক মেনেজ কৰিব কিচেন উইচেন চব ঠিক কৰিব গোটেই বস্তু ভিতৰত সোমালোঁ আৰু এইখন আধা বন্ধ কৰি থৈ দিওঁ অ'কে বাথৰুমত দেখাই দিওঁ তাৰপিছত মই কাপোৰ চেঞ্জ কৰিম আৰু ডিউটি গুচি যাম অ'কে চ' মই আহি পালোঁ ঘৰ সংগীতা ঘৰত থ'লোঁ সেইকাৰণে মই এতিয়া ডিউটি কৰিছোঁ ইমাৰ্জেঞ্চি কাৰণ মোৰ 10:20 ইয়াতে হ'ল চ' 10:25 হৈ যাব মানে কি ডিউটি কৰি পাওঁতে 10:25 মই বহুত দেৰি নহয় কিন্তু ইয়াৰ হিচাপত কাৰণ সিহঁতে চব 10:30 মানতে আহে হ'লেও সিহঁতৰ আগত গৈ পালে মোৰ ভাল হ'ব অলপ যিহেতু ডিউটি জইনিং বহুত দিন হোৱা নাই চ' যাওঁ জইন কৰোঁ আণ্টিয়ে লগ পালে সিহঁতৰ লগত বহুত ভাল পালে আৰু মানে কি মোৰ লগৰ এজনে ৰুম বিচাৰি আহিছিলে মানে মোৰ কাৰণে ত' সিও মানে মোৰ ৰেফাৰেঞ্চ দিছিলে এনেকুৱা বহুত ভাল ল'ৰাজন আহিব বিজয় নামৰ ল'ৰাজন আহিব ৰুম যদি আছে লাগে আৰু ত' আণ্টিয়ে কৈছে অলৰেডি আমাৰ তাত আছে ল'ৰাজন ত' ইম্প্ৰেশ্যন এটা ভাল হ'ল আৰু যিমান যি হ'লেও VIP ল'ৰা আছিল এই সংগীতা আলহী হয় ল'ৰাজন চ' তেনেকুৱা আৰু সি ইয়াতে কিবা মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ হয় ইয়াতে আহি থাকে প্ৰায় চ' সিও আমাৰ কাৰণে ৰুম বিচাৰি আছিলে আল্টিমেটলি ইয়াতে সেইটো জেগাতে বিচাৰিছে যিটো আমি অলৰেডি আছোঁ 10:26 আহিছোঁ কিন্তু মোৰ বাহিৰে কোনো অহা নাই মই অকলে এতিয়া মই সদায় আগতে আহোঁ আজিও আগতে আহিছোঁ কোনো নাই এতিয়ালৈ মাত্ৰ DPM ছাৰ আছিলে DPM ছাৰ গুড মৰ্ণিং উইচ কৰি আহিলোঁ তাৰ চাইনটো কৰি আহিলোঁ বাকী বহি আছোঁ ইয়াতে বাজিলে 10:30 তো 11টা বা 11:45 মানত আহি পায় আৰু ষ্টাফ 1টা বাজিল 1টাত ওলালোঁ ডিউটিৰ পৰা মানে কি মই একচুৱেলি বিহুৰ কাৰণে অলৰেডি টিকেট মই কনফাৰ্ম কৰিছিলোঁ কিন্তু বিহু 14ত কৰিছিলোঁ মই ভাবিছিলোঁ 14ত ডিউটি থাকিব থাকিলে 15, 16 আৰু 2 দিন CL লৈ ল'ম তেনেকৈ 4 দিন পাম কিন্তু ঘটনাটো হ'ল ইয়াতে 14ৰ পৰাই বন্ধ মই মানে 13ত যাব পাৰিম তো আল্টিমেটলি মোৰ টিকেটটো কাটিব লাগিব কেঞ্চেল কৰিব লাগিব চ' পইচাটো বেকাৰ যাব আৰু অলপ যি হয় দেখা যাব আৰু কিন্তু অলপ কামৰ কিন্তু আৰাম বহুত কিন্তু আজি এনে জইণ্ট ডাইৰেক্টৰক লগ পালোঁ মিটিং এখন আছিলে ৰেছপন্স বহুত ভাল তো মানে কোনো প্ৰব্লেম নাই কিন্তু এটা কাম কৰি আৰাম আছে ইয়াতে কিন্তু এতিয়া আৰামছে যাম কাম সেই কৰি মই 10:30ত আহিছোঁ 10:30ত আহিলেও মই চবচে আগত আহিছোঁ আজি কিন্তু ঘৰৰ পৰা আহি ডিউটি কৰিলোঁ আজি তেনেকুৱা আৰু চ' সেই হিচাপত বহুত আৰাম কিন্তু ইয়াতে একো কামৰ হেডেক নাই এতিয়া আৰামছে ৰুমত যাম সংগীতাই ভাত বনাই থৈছে তো গৈ কেনে খাম খাই লৈ আকৌ ডিউটি আহি যাম এঘণ্টামান পিছত 2টামানৰ পৰলৈকে আহিম আৰু পাই গ'লোঁ জাষ্ট সোমালোঁ ভিতৰত কৰিলোঁ এতিয়া চাওঁ আমাৰ বাইদেউ কি কৰি আছে খানা বনোৱা হ'লনে নাই কা কৰতনি বাবুৱা ভাল হৈছে পিছে কেনে লাগিছে ভাল লাগিছে নে মেইন টাউনৰ ওচৰতে এই গধূলা ওলাই যাম একবাৰ এই বঢ়িয়া হেৰি হয় তোমাৰ কি কয় চপ পায় মই ফটাৰ ল'ব আছে ফুট আনছো নহয় টেমাটো এইটো সেন্দুৰ হয় ফটা ল'বা তাতে লৈ যাম ইচ্ছে যাম ফোনি তাই দি ফোন দিছি এই হেৰি যোৰহাটৰে জাগিটো 3 মান মাইছিল মোক মাতবা কিয় সিহঁতৰ ৰুম চাবা গেলা নাযাওঁ গৈছিলোঁ তাৰপিছত দিদাটো আহিল তাৰপিছত কৈছে আহা মই লৈ যাম আহা বুলি কৈ লৈ গৈছে সৰু এটা ৰুম তাৰপিছত সিহঁতে তিনফালে যে 3টা ছোৱালী থাকে তাই জেকটো সিহঁতৰ লগত মিল হৈ পেলাই খায় ঠিকে আছে দে ভালে আছে ভাল হ'ব কিন্তু তোমালোকে মই গেলিও তোমাৰ টেনশ্যন নাই দিদাটো মোক কি মৰম কৰিছে পুৰা তাৰ লগ লাগি গৈছে মালিকৰ লগত তাৰমানে মালিকৰ লগত পুৰা একদম ওচৰৰ তিৰোতাকেইটাৰ পৰা লগ লাগি গৈছে এতিয়া আৰু তাতে পাৰ্মানেণ্টে হৈ যাব দেখিছোঁ মই ভাত বাইদেৱে তো ভাত খাই ল'ম এতিয়া আৰামছে কণী দিছে মালিকে আজি এই কণী কিনিব যাব খুজিছিল কণী কিনিব যাব খোজোতে মালিকে ক'লে নালাগে আমাৰ আছে
তেনেকৈ মালিকনীৰ মাকে মানে মালিকনীজনী তোৰ হাজবেণ্ডো ঢুকাইছে লগতে ন, তো তাৰ মাক আহিছে ত্ৰিপুৰাত থাকে, তাৰ পৰা আহিছে তো এইক মানে বেংগলী জানে, এইক বেছি মৰম কৰিছে আৰু মানে অলপ বেংগলী জনাৰ কাৰণে। কিন্তু এনে আমাক বহুত গোটেই বস্তু দিছে বাৰু, নিজে বিচাৰি দিছে আমাক, আমি একো খুজিব লগা নাই। এইখন দিছে, চিয়াৰ দিছে, কি কয় বেড দিছে, প্লাছ যি লাগে চব দিম, গোটেই বাল্টিং দিছে, বাচনো দিব খুজিছিল নল'লোঁ। এতিয়া 2টা বাজে তো যাওঁ, এঘণ্টা ৰেষ্ট হৈ গ'ল, ওলাই যাওঁ। ডিউটিটো ওচৰতে গমেই পায় আৰু বাৰে দেখা নাথাকোঁ মই, এইটো মেইন ৰাস্তাটো আগত পাই গ'লোঁ। চ' 5টা বাজিব আৰু মই ওলালোঁ অফিচৰ পৰা, এতিয়া যাওঁ। সংগীতা চাগে শুই আছে, ফোন কৰোঁ আৰু জাষ্ট ঘৰত কাপোৰ চেঞ্জ কৰি জাষ্ট ওলাই আহিম, অলপ কিবা খাম, খোৱা লোৱা কৰিম, অলপ বাহিৰা বস্তু যেনেকৈ আজিতো খোৱা কথা আছে, তাইক ঘুগুনি খুৱাম, তাৰপাছত চপ খোৱা কথা আছিলে, তাইক ওলাই লৈ আহিম আৰু জাষ্ট অলপ ৰেষ্ট কৰি ওলাই আহিম আৰু সেইকাৰণে সৰু সুৰা বস্তু লওঁ, লৈ কিনে তেতিয়া ঘৰত যাম আৰু তাৰ যে ফাৰ্ষ্ট হ'ব ইভিনিং ডিফুত। চ' প্ৰগ্ৰেমটো যদি ভাল লাগিব, চাওঁ কি হয়, তাইক লৈ আহিম, ৰেকৰ্ড কৰিম বাৰু অলপ চলপ যিমান পাৰোঁ। মাতি উঠালোঁ মই, কাপোৰ চেঞ্জ কৰোঁ, অলপ শুম, ৰেষ্ট কৰিম, পিছতহে বজাৰত যাম। চ' এইয়া বাইদেউ আৰু মই ওলাইছোঁ আৰু এতিয়া প্ৰথমতে যাম, যাওঁ ৰেলৱে ষ্টেচন। তো আগতে ৰেলৱে ষ্টেচন যাওঁ, তাতে কিবা এটা খাই লাষ্টত চাহ খাই লওঁ। আমি নৰ্মেলি পেহাৰ মজত খাওঁ আৰু তাতে খাই ল'ম। পেহাৰ আমাৰ বাইদেউৰ ফেভাৰিট জেগা পাই আছোঁ আমি এতিয়া, এইটো কিন্তু এতিয়া নোসোমাওঁ, ফাৰ্ষ্ট চেলাৰী পাম তেতিয়া সোমাম। সোনকালে KFC ইফালে আছিলে, সেইজনে মোক ইফালে লাগিছিলে কি আচ্ছা। এইখিনি ষ্টেচনৰ আগৰ জেগাতে ম'ম' চব মানে এতিয়া ষ্টাৰ্ট হ'ব এতিয়া তোমাৰ, ম'মৰ পৰা চব ইয়াতে পাই থাকে। তাৰ এখন ফিক্স দোকান তাতে মানে বঢ়িয়া আহি বনায়, কি কয় ঘুগুনি আৰু চব বনায়। ঘুগুনি পাৰি ভাল এটা অঁ, তুমি বাদ দিয়া আজি কি হয় এইটো চব থেংক ইউ দাদা। অ'কে, চবটো ট্ৰাই কৰা আৰু নিজক ট্ৰাই কৰিছা একবাৰ, এচামুচ খাইছ। চ' এতিয়া আমি গৈ আছোঁ ষ্টেচনৰ ফালে। বাইদেউ এবাৰ ষ্টেচনটো চাব বিচাৰিছে, মৰ্ণিঙত আহিছিলোঁ এইফালৰ পৰা। আমি খোৱা লোৱা হ'ল, অলপ ঘুগুনি খালোঁ, চপ খালোঁ। এতিয়া আমি ওলাই যাম, অলপ পানী খাই। বহুত ঠাণ্ডা আছে। এইটো আগত হ'ল ৰেলৱে ষ্টেচনটো, বহুত ওচৰতে আমাৰ পৰা 2 মিনিট নালাগে নে আগত কিমান টাইম লাগে, একদম ওচৰত। মোৰ অফিচৰ ওচৰত দেখা নাই, ভাত খাব আহিলোঁ 5 মিনিটত লগা নাই, চব ওচৰত। মোৰ অফিচ ওচৰত, মোৰ কি কয় ৰেলৱে ষ্টেচন ওচৰত, চব ফালৰ পৰা সুবিধাই। কিন্তু অহা যোৱা একো ডাঙৰ প্ৰব্লেম নহয় কিন্তু ইয়াতে, হয় নে নমস্কাৰ। ঘৰত যাম বুলি যাব পাৰি, ইচ্ছা কৰিলে এতিয়াতো যাব পাৰি, মাত্ৰ তোমাৰ থিয় দি যাব লাগিব, বহি যাব লাগিব আৰু শুই যাব নোৱাৰিম, সেই কথা। যাম বুলিতো এতিয়া যেতিয়াই যাব পাৰি। আজি ৰাতি টিকেটখিনি কনফাৰ্ম কৰিব লাগিব, মানে কি মোৰ বন্ধ ভাবিছিলোঁ 14ত খোলা থাকিব, 14ত বন্ধ আছে আমাৰ, গতিকে 14, 15, 16 থাকিব পাৰিম আৰামছে। আৰু 2 দিন অফ যাম, 6 দিনমান হৈ যাব মোৰ থকা। ডিফু। চ' এই আমি ভিতৰত গৈ আছোঁ এতিয়া, ষ্টেচনৰ ভিতৰত। ট্ৰেইন ৰখি আছে, কেইটা বাজিনো এতিয়া? অঁ, জনশতাব্দী গ'ল কিন্তু তোমাৰ 5:30 যায়। অঁ, কিন্তু ভৰ্তি হৈ আছে ইয়াতে, শুই আছে মানুহবিলাক। ফুড ট্ৰেক কিন্তু জেগা ভালেই লাগে ন। আমিতো ৰাতি 2টা বজাত আছিলোঁ ইয়াতে, 2টাত মানে 2:30 আহি গৈছিলোঁ অহাৰ দিনা। আমি তাত ৰখি আছিলোঁ এইখিনি জেগাত, সেইটো পাৰত মানে যাওঁতে এইফালে যায় ন, 1 নম্বৰ প্লেটফৰ্ম দি গৈছিল, এইটো 2 নম্বৰ প্লেটফৰ্মত আহে নৰ্মেলি। চ' তেনেকুৱা ক'ব নোৱাৰি আৰু কেতিয়া কোনটো আহে, কিন্তু এনাউন্সমেণ্ট কৰি দিয়ে ন, তেতিয়া গম পায় আৰু কোনটো কেতিয়া আহিব। চ' আমাৰ বজাৰ হৈ গ'ল, অলপ সৰু সুৰা বজাৰ, চব্জি বজাৰ কৰিব আছে, বাকী বিস্কিট, গাখীৰ, অলপ কি বস্তু ল'ব ইয়াতে, চকলেট বকলেট, এইটো ট্ৰেণ্ড। চ' বাইদেউ আমাৰ কি ৰুমৰ ওচৰতে মানে কি আৰু ৰুমৰ আগালৈকে মানে মাৰ্কেট বহে চব্জিৰ, তাতে কিনি পাইছে। চব্জি বজাৰতে বহুত আছে, এইখিনিতো আমি ক্ৰছ কৰি আহিলোঁ, কিন্তু বেকাৰ দাঙিলেও ঘূৰাতকৈ আমি ওচৰতে কিনি ল'ম আৰু আৰামছে, তাতে কিনি ৰুমতে সোমাব পাৰিম আৰামছে, টেনশ্যন নাই। গতিকে মই তালৈ গৈ আছোঁ এতিয়া, তালৈ যাম, চব্জি কিনিম। তাৰপৰা আজি মোৰ ভাগৰ লাগি আছে, অলপ গৈ কিনে অলপ কম্পিউটাৰত ভিডিঅ' এটা বনাই কিনে আৰামছে শুম আজি। বজাৰ কৰা হ'ল, তাই মগৰ দাম সুধিব গৈছে ইয়াতে, এইখন দোকান। চ' আমাৰ ৰুমটো ইফালে সোমাই গ'লে পায়, জাষ্ট সোমাই কাৰণে ৰুম আৰু। ত' আমি যাম ইফালে বজাৰ কৰিবৰ কাৰণে এতিয়া। কিমান লাগিব? 20, 30। সেইটো SBI ATM।
এনি টাইম খোলা থাকে আৰু এতিয়া পইচা থাকে তোমাৰ আজি মই ঘূৰি যাবৰ কাৰণে ফালে এতিয়া আহিলে এইটো এতিয়া একদম ওচৰতে চোৱা নাই ৰুমৰ ওচৰতে আৰু ইমান যে ভাতত খাব পাৰে ইয়াতে এখন ভাতৰ হোটেল আছে এইখন ৰাইজ হোটেল এইখন এখন হোটেল চাফা আছে আৰু তলত এখন হোটেল আছে এইফালে এখন হোটেল আছে এইখনতে খাব পাৰি ক'ৰ পৰা ল'বা ইয়াতে লোৱা এই আলু নহয় কি আলু কিটা করে भैया আলু 30 টাকা কি গ'ল বাৰু অলপকৈ বজাৰ বেছি হৈ গ'ল এতিয়া আজি নুঘূৰা হৈ গ'ল আজি ভাগৰ লাগি আছে না না মুম্বাই মুম্বাই থেকে ডাক্তার নিচে গিয়ে ও আপনি ওইদিনে ওর কাছে যান যাই যাই তার কেন যাই আমার ভাই তো নেভিল ইঞ্জিনিয়ার ও বড় ভাই আমার বড় ভাই আচ্ছা বৌদি আছে ভাই পুত আছে সবাই আছে মানে দিদার ফ্যামিলিটা বড় আছে চ' আইতাজনীৰ লগতে তামান বকিলে বকি এতিয়া এটা ভাত বনাব গৈছে ভাত বনাব ভাত খোৱা হ'লে এয়া বাইদেউ কিবা বনাই আছে এইটো মই কি কৈছিলোঁ এইটো তুমি সদায় চিমনিটো দি কাৰণে চলাবা নহ'লে ভিতৰত গেছ হৈ যাব ফেনটো চলাই থৈ দিবা অ'কে তুমি কৰা মই এতিয়া অলপ লেপটপত কিবা কাম কৰিম কৰি কাৰণে ভাত হ'লে ভাত খাই শুম গতিকে আৰু আজিৰ আপডেট এইখিনিয়ে আৰু আজিৰ দিনটো এনেকৈ গ'ল আৰু আহিলোঁ গুৱাহাটীৰ পৰা ডিফুত নামিলোঁ এগ থলোঁ ডিউটি কৰিলোঁ আহিলোঁ দুপৰীয়া ভাত খালোঁ তাৰপৰা আকৌ ডিউটি গ'লোঁ আকৌ আহিলোঁ আকৌ এই লগত গৈ চাহ তাহ খালোঁ কিবা অলপ বস্তু খালোঁ খাই আকৌ ৰুমত আহিলোঁ আইতা আহিলে আড্ডা মাৰিলে এনেকৈ গ'ল আৰু দিনটো ভালে গ'ল আৰু মাক ভিডিঅ' কল কৰিলোঁ কথা পাতিলোঁ অলপ চ' গুড নাইট ষ্টে টিউন